প্লেন করে করছে মানে আগে পিছে ধরো কি আছে ফলো করছে এখন থেকে চিনে না নিউজ নিয়ে এসে প্রতিদিন নিয়ে এসে হ্যাঁ বাইকৰ তলত পৰাৰ পিছত তাৰপিছত তাক যেতিয়া মাৰি আছে মই আগুৱাই গলো এবাৰ মই অকলে লাগি আছো মই ঘৰ মাথাই চিলাইও দিছে বুলি কয় অনেক কয় আহি থকাতে ঘৰৰ সন্মুখতে দুৱাৰ মুখতে মোক ৰখাই কেনে মানে গুলি কৰিছে গুলি কৰাৰ পিছত যেতিয়া মই চালো যে মোৰ গাত গুলি লগা নাই কিন্তু মই তেতিয়া ভাবিলো যেটো প্লাষ্টিকৰ খেলনা পিস্তল হয় কিবা শব্দ হৈছিল নেকি শব্দ হৈছে জিও ওলাইছে পিস্তলৰ মুখেদি হ্যাঁ কিন্তু মানে গাত লগা নাই নলগাৰ পিছত তাৰ পিছত মোক ৰডেদি মাৰিছে বাহেদি মাৰিছে আৰু মোৰ মাজু ভাইটিটো আৰু সৰু ভাইটিটো সিহঁতৰ মাথা ফাটিছে আৰু মাজু ভাইটিটো হাত ভাঙিছে তাৰ পিছত সিহঁতে যেতিয়া পৰি গ'ল মই সিহঁতৰ লগত লাগিছো আপোনালোকে কেইজন আহিছিল একেলগে তিনিজন আমি তিনিজন ভাইটি মই ডাঙৰ মাজু ভাইটিটো আৰু সৰু ভাইটিটোৰ ফ্ৰেকচাৰ হৈছে কিমান সময় আগতে হ'ল ঘটনা 8:30 আনুমানিক হা তেওঁলোকে কিহেৰে আহিছিল কিবা গম পাইছে বাইক আছিল সিহঁতৰ তাতে বাইক আছিল লেংগুৱেজ মানে মোক কি আছে ওলা ৰখ হা মানে এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰো কি আছে ওলা এনেকুৱাকে মোৰ লগত লেংগুৱেজ ইউজ কৰিছে কৰি আছো লাষ্টত সিহঁতে নোৱাৰি কেনে তাৰপিছত সিহঁতে গুচি গ'ল কি নাম আপোনাৰ নাম কি মোৰ নাম শ্ৰী তৰণেশন দাস আৰু তেওঁলোকৰ কি হৈছে মাজু ভাইটিটোৰ মাথা ফাটিছে হাত ভাঙিছে আৰু সৰু ভাইটিটোৰ ক'বাত মাৰিছে যে লাগিছে গাত দিছে হয় স্বাধীনতা দিৱসৰ আগমুহূৰ্তত হয় বেয়া পৰিস্থিতি এটা সন্মুখীন হৈছে আমি উপলব্ধি কৰিব পাৰিছোঁ তো আপোনাৰ কুমাৰীকেইটা বজাৰত ব্যৱসায় কৰা নিত্যানন্দ দাস কৰ্ণেল দাস আৰু বিবেক দাস এই তিনিজন ভাই ককায়ে কুমাৰীকেইটা বজাৰত জুৱেলাৰী দোকানে ব্যৱসায় কৰি আছিলে আৰু সন্ধিয়া সময়তে দোকান পোহৰ বন্ধ কৰি ঘৰমুৱা হৈ দক্ষিণ কুমাৰীকেইটা ঘৰ ওচৰ পোৱাৰ আগমুহূৰ্তত কিছু দুৰ্বৃত্ত বুলি ক'ব লাগিব দুৰ্বৃত্তই আগুৰি ধৰি প্ৰহাৰ কৰিছে আৰু আমি ইতিমধ্যে আগতীয়াকৈ গম পাইছিলো যে যেহেতু উৰা বাতৰি শুনিছিলে যে পিস্তলেৰে গুলি কৰিছিলে তো আমি লাষ্টত মানে পুলিচ প্ৰশাসন ইয়াত উপস্থিত হৈছে তামোলপুৰ SSP ইয়াত উপস্থিত হৈছে কুমাৰীকেইটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহিদানী ইয়াত উপস্থিত হৈছে আৰু আমিও আমাৰ সংগঠনৰ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববী আমি উপস্থিত হৈছো আৰু এই বস্তুটো আমি পৰিলক্ষিত কৰিছো যে ইয়াত এটা ডুপ্লিকেট মানে পিস্তল লৈ মানে কিছুমান দুষ্কৃতিকাৰী হয় ডকাইত বুলি আমি ক'ব পাৰো তেওঁলোকে এই মানে যেহেতু উপৰোক্ত মানে ব্যক্তিসকল ভিক্টিমসকল তেওঁলোকে জুৱেলাৰী দোকান কৰে তো তেওঁলোকক মানে সোণৰ অলংকাৰ থকা বুলি তেওঁলোকে সন্দেহ কৰি তেওঁলোকৰ পৰা লুটপাট কৰাৰ এটা প্ৰচেষ্টা কৰিছিল তো এই ক্ষেত্ৰত আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনক আমাৰ তামোলপুৰ জিলা সমিতিৰ পৰা তীব্ৰভাৱে গৰিহণা জনাইছো আৰু তামোলপুৰ পুলিচ প্ৰশাসন আৰু লগতে কুমাৰীকেইটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমি অনুৰোধ জনাইছো অনতি পলমে এই কাৰ্যত জড়িত মানে দুৰ্বৃত্তসকলক অনতি পলমে কৰায়ত্ব কৰিব লাগে তাৰে আমি দাবী জনাইছো হয় ঘটনাটো কুমাৰীকেইটা দক্ষিণ কুমাৰীকেইটা বুলি কয় দক্ষিণ কুমাৰীকেইটা তেওঁলোকৰ ঘৰৰ অতি নিলগতে মানে এন্ধাৰৰ সুযোগ লৈ এই দুৰ্বৃত্তসকলকে মানে অলৰেডি আমি জনামতে তেওঁলোকে প্ৰি প্লেন কৰিছে আগতীয়াকৈ কেইবাবাৰো এই দোকানখনতে এবাৰ মানে দুৰ্বৃত্তসকলে ডকাতি কাণ্ড কৰিছিলে চুৰি কাণ্ড কৰিছিলে আৰু এতিয়াও মানে আজিৰ যে এই সন্ধিয়া 8:30 মান বজাত এন্ধাৰৰ সুযোগ লৈ ঘৰৰ কিছু নিলগতে মানে ঘৰ নোপোৱাতে তেওঁলোকে এই দুৰ্বৃত্ত